আৰবিছ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা উপলক্ষে আপোনালোকক সকলোকে শুভেচ্ছা জনাই মই বিশ্বকৰ্মা পূজা কৰিবলৈ লৈছোঁ। যোৱাকালি বিশ্বকৰ্মা পূজা বুলি মই কেইটামান পকা মিঠৈ বনাইছিলোঁ। কেনেকৈ বনাইছোঁ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। প্ৰথমতে মই বাদামখিনি শুকানে ভাজি লৈছিলোঁ। তাৰপিছতে পিঠাগুড়িও আধা ভজা কৰি লৈছিলোঁ। পিঠাগুড়িখিনি মই এটা পাত্ৰত কাঢ়ি ল'লোঁ। তাৰপিছতে কেৰাহীখনত মই গুড়খিনি পগাই লৈছোঁ। অকণমান পানী দিছোঁ। এতিয়া মই গুড়খিনি পগাই ল'লোঁ। তাৰপিছতে পিঠাগুড়িখিনি দি তাতে মই মিক্স কৰিম। যিখিনি মই বাদাম শুকানে ভাজি লৈছিলোঁ সেইখিনি মই মিক্সাৰত মাৰি লৈছিলোঁ। গুড়িখিনি মই পিঠাগুড়ি দি দিছোঁ। তাৰপিছতে মই শুকান নাৰিকলৰ পাউডাৰখিনি অলপমান আধা বাতিমান দি দিছোঁ। তাৰপিছতে কেইটামান জালুক খুন্দি লৈছিলোঁ, জালুকৰ গুড়িও দি দিছোঁ। পিঠাগুড়ি মিঠৈ সকলোৱে বনায়, পকা মিঠৈ সকলোৱে বনোৱাৰ পদ্ধতি বেলেগ বেলেগ। ময়ো অতি সহজ পদ্ধতিত বনাইছোঁ, সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া মই গুড়খিনি তাতে দি দিছোঁ ওপৰতে। ভিডিঅ'টো শ্বৰ্ট কৰিবৰ কাৰণে আপোনালোকক অলপকৈ দেখাই গৈছোঁ, নিশ্চয় আপোনালোকে বুজি পাইছে। এয়া মই গুড়খিনি সুন্দৰকৈ সানি ল'লোঁ। সানি লোৱাৰ পিছতে হাতত মই অলপ গৰু ঘিউ সানি লৈছোঁ। গৰু ঘিউ সানিলে মিঠৈটো বনাবলৈ ভাল হয়, প্লাছ খাবলৈও গৰু ঘিউৰ সুন্দৰ এটা গন্ধ আহে। সেয়েহে মই গৰু ঘিউটো এনেদৰে হাতত সানি লৈছোঁ। তাৰপিছতে মই কেঁচা পিঠাগুড়ি যিখিনি মই আধা ভজাকৈ পিঠাগুড়ি লৈছোঁ তাৰ কেইটামান থৈছিলোঁ, তাত মই অলপ লগাই দিছোঁ আৰু মই সেইদৰে বাকীখিনি মিঠৈও বনাই ল'ম। তাৰপিছতে আজি পূজা উপলক্ষে দুইজনে আমি ভগৱানৰ শ্ৰীচৰণত বিশ্বকৰ্মা পূজা উপলক্ষে এটি সেৱা ধৰিলোঁ। দুইজনে সেৱা কৰিছোঁ। চাকি বন্তি লগাই প্ৰথমতে সেৱা ভাগ কৰিছোঁ। এয়া মই সেৱা কৰিছোঁ। থালখনত মই বেলেগে পূজা কৰিবৰ কাৰণে বন্তি আৰু ধূপ লগাই মই গেৰেজলৈ আহিছোঁ। এয়া মই যেনেদৰে জানো, বিশেষ একো নাজানো, নিজৰ মনেৰে যেনেকৈ কৰিলে ভাল লাগে তেনেকেই বিশ্বকৰ্মা পূজা ভাগ কৰিছোঁ। আমিতো একো নিয়ম নীতি নাজানো, কিবা অপৰাধ হ'লে নিশ্চয় ভগৱানে মাফ কৰিব। মই গাড়ীখন পূজা কৰি ল'লোঁ। তাৰপিছতে মই বাইক আৰু স্কুটিটো তেনেদৰে পূজা কৰিম। এয়া মোৰ সেৱা কৰা হৈ গৈছে। এতিয়া মই ভগৱানৰ চৰণত শৰাই এখন আগবঢ়াম। শৰাই দিবলৈ হ'লে বহুত নিয়ম নীতি থাকে। মই বিশেষ নিয়ম নীতি নাজানো, তথাপিতো মোৰ সীমিত জ্ঞানেৰে যিখিনি পাৰোঁ মই কৰিম। এতিয়া মই শৰাই সজাম, তাৰপিছতে ভগৱানৰ চৰণত অৰ্পণ কৰিবলৈ লৈ যাম। একচুৱেলি শৰাই সজোৱা বহুত নিয়ম আছে। মই শৰাই সজোৱাৰ একো নিয়ম নাজানো যদিও মায়ে মোক এনেদৰে সজাবলৈ শিকাইছিলে। মায়ে শিকোৱা ধৰণেই মই শৰাইখন সজাই মই ভগৱানৰ শ্ৰীচৰণত আগবঢ়াওঁ। অনেক ভুল ত্ৰুটি হয়তো ৰৈ যাব পাৰে, তথাপিতো মনটো ভাল লাগে। এনেদৰে কৰিলে ভগৱানৰ চৰণত
শৰাই এভাগি আগবঢ়ালে মনটো ভাল লাগে সেয়েহে মই এনেধৰণেই আগবঢ়াইছোঁ ইয়াৰ পিছতে মই শৰাইখন আগবঢ়াবৰ কাৰণে গোসাঁই ঘৰলৈ গৈছোঁ গোসাঁই ঘৰত মই শৰাইখন আগ কৰি আমি দুয়োজনে প্ৰাৰ্থনা এভাগি কৰিম এয়া শৰাইখন আগবঢ়াই ধূপ বন্তি জ্বলাই আমি দুয়োজনে এভাগি প্ৰাৰ্থনা কৰিলোঁ ভগৱানৰ শ্ৰীচৰণত যাতে বিশ্বকৰ্মা তুষ্ট হৈ সকলোকে আশীৰ্বাদ প্ৰদান কৰে ইয়াৰ পিছতে আমাৰ ভাড়াঘৰত পূজা পাতিছিলে তেওঁলোকে সৰুকৈ মূৰ্তি এজনা আনি পূজা পাতিছিলে ভাড়াঘৰত থকা পৰিয়াল এটাই মোৰ ভাল লাগিলে অকণমান তেওঁলোকৰ ভিডিঅ'খিনিও মই ৰাখিছিলোঁ সেয়েহে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ চাওক কিমান ধুনীয়াকৈ তেওঁলোকে পূজাভাগ পাতিছিলে এয়া পূজা সমাপ্ত হৈছে সকলোকে নিৰ্মালি প্ৰদান কৰিছে ময়ো নিৰ্মালি গ্ৰহণ কৰিলোঁ এনেকুৱা পূজা পাৰ্বণ হ'লে কিছু নিয়ম নীতিৰে থাকি অলপ কৰ্ম কৰি গ'লে মনটো খুবেই ভাল লাগে তাৰপিছতে পূজাৰীজনক মাতি আনি মই আমাৰ গাড়ী আৰু স্কুটি বাইকত মই অকণমান পূজা কৰালোঁ তেখেতে পূজা কৰিছে এতিয়া আহি আমি একদম শেষৰ পৰ্যায় পাইছোঁহি এয়া প্ৰসাদ মই প্ৰসাদ বিতৰণ কৰিবৰ কাৰণে সকলোলৈকে প্ৰসাদ ভাগ কৰিছোঁ এতিয়া মই প্ৰসাদ খাবলৈ দিম আৰু আপোনালোকৰ মোৰ ভিডিঅ'টো চাই যদি আজি ব্লগটো চাই যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যদিহে ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ থেংক ইউ